আছে বস আছে কিমান আছে আপুনি 6 লাখ টকা কৈছে মই 3 লাখৰ কথা কৈছো কি নামানিলে তাক বোলে তাকুল লাগে মই বোলে হ'ব ৰঘু অহাৰ লগে লগে তাৰ হাতত বেগটো তুলি মাই গড এই হিচাপবোৰ হেং কৰি ৰাখিবলৈ মই বৰ বেয়া পাওঁ ডাইৰেক্ট স্পীডত কাম কৰে বাৰে কিন্তু আজিৰে পৰা এইবোৰ কাম কাজ চব বন্ধ বন্ধ এইবোৰ আপুনি কি কৈছে বস মই ডুবাইত চেটেল কৰিম ডুবাইত নতুন বিজনেছ ষ্টাৰ্ট কৰিম বাই গড কৈছো এই খুচুৰা কাৰবাৰবোৰ আৰু কৰি নাথাকো ৰঘু মোৰ কথা কি জড়িত হৈ পোৱা নাই এই পৃথিৱীৰ গভীৰ আকাৰে গৈ ৰৈ আছে টাইমত গৈ নাপালে কেনেকুৱা লাইফ শেষ হৈ যাব তই কলৈকো যাব নোৱাৰ অন্তত মোৰ হিচাপটো শেষ নোহোৱালৈকে আপোনাৰ লগত কোনো হিচাপ নাই হিচাপ আছে হিচাপ আছে তই মোৰ লগত কিমান দিনে ফেব্ৰুৱাৰী মাত্ৰ হোৱা হিচাপ মোৰ চকু থৈ ধমকীয়া হিচাপ মোৰ নিৰ্ভল ফালেৰে মোৰে নাফুৰা উৰুৱাই দিয়াৰ হিচাপ হিচাপ কৰি গৈ আছে পিছত কৰিব পাছত নহয় আজি চব ব্যস্ত হ'ব লাগিব জেকবক কেমেছে বস তই আজি ওলাই যাব নোৱাৰাকৈ তোৰ চাৰিওফালে মই এখন বিশাল দেশ গঠন কৰিছো আৰু এই দেশৰ মূল সেনাপতি হৈছে এই জেকব ধেমালি নহয় বহুত দিনৰ পৰাই মোৰ কেজেৰে হাত ধুই বুলিছি পৰিকল্পনা কৰিছিলো এয়া তাৰেই এটা অংশ তইতো চাবৰ হিম্মত দেখুৱা নহয় যিবোৰ কামে তোৰ ধাপত কৰিব ল'ব পৰা নহয় আজি তোৰ হিম্মত ময়ো চাম যা পাৰ যদি মোৰ বেহু শেষ কৰি ওলাই যা ছোৱালীটো চাবি সেই ছোৱালীজনীৰ ঘৰখন সম্পূৰ্ণ নকৰাকৈ উশাহ মনৰ বুলি মই শপত খাই লৈছো তাতে শপতটো মই ৰাখিবই লাগিব আৰে জীৱনত বেহু নবলা কিয় আজি ৰঘুক ৰখাব পৰা শক্তি কাৰোৰে নাই তোৰ মৃত্যু চাই যাব নাপালে মই ডুবাইটো শান্তি নাপাম মই আজি এই তই খতম হ'বই লাগিব মই তই কৈছো আজিও তই জিকিব নোৱাৰিব বহুত চলাইছে সি মোক বহুত অপমান কৰিছে সি মোক সেইবোৰ আজি পাই পাই হিচাপ লাগিব হাত ভৰি ভাঙি মোৰ ওচৰলৈ লৈ আহিলি তাৰ দেশ ভৰি সোমাই লৈ আছো মই তাক বক্সিং খেলি বাই গড নাই বস এইবোৰ নকৰিব এইবোৰ ভাইটোক আপুনি একদম মাৰি পেলাইছে এই ৰঘু মোৰ ভাইটো তাক অলপ মাফ কৰিলে বস মাফ নহয় আজি সি চাফা হ'ব লাগিব একো হ'ব নোৱাৰে তাৰ একো হ'বলৈ নিদিও মই তাৰ এটা গেংষ্টাৰ পৰা সি এটা ভাল মানুহ হ'বলৈ চেষ্টা কৰিছে এই ভাল মানুহটোক মই কেতিয়াও মৰিবলৈ দিব নোৱাৰো মই মৰিব লাগিব হয় ৰঘু ডুবাই যোৱাৰ আগে এই গেমটোৰ নাম নিচান বেছি কৰি থকা আছে মেইন মানুহ হয় সেইকাৰণে প্ৰথমে মচিব লাগিব চাফা কৰি দিলে ন ৰঘুৱে তোক বেহু ভেট কৰি যাবই হিম্মত দেখুৱাই
তই যাবও পাৰে তাৰ বাই গড কৈছো